বিছনা ৰোগীৰ কাৰণে বিছনা লৈ আহিছে গাড়ী চাড়ী অল এভৰিথিং যদি সোমাম একবাৰ তো ওলাই আৰ মানে ক'ত বিচাৰি হ'ব নাই তো ইয়াত শিকাব তাত পেচেণ্টবিলাক ৰাখিব তো guys good morning and welcome back to my YouTube channel আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ মানে মোৰ লাইফত প্ৰথম য'ত ভিডিঅ' কৰিছিলোঁ তো তাত গৈ আছোঁ মানে নলবাৰী মেডিকেল কলেজ হৈ গ'ল স্থাপিত বনোৱা হৈ গ'ল কিবা কিবি ডিপাৰ্টমেণ্ট যাই আছে তো তালৈকে গৈ আছোঁ আৰু কিমানখিনি আগবাঢ়িছে চাম গোটেইখিনি বস্তু দেখুৱাম চেষ্টা কৰিম আৰু ক'ত কি হৈছে অলপ অসুবিধা হ'ব ঘগ্ৰাবাৰত যোৱা হিচাপে যিহেতুকে আমি নলবাৰীত অলপ সহজতে পাই আছিলোঁ অলপ আমাৰ কষ্ট হৈছে আৰু ইয়াৰ পৰা আমাৰ তাৰ পৰা দূৰো হ'ব বাৰু কথা নাই যিখিনি বাৰু মই আপোনালোক দেখুৱাইছোঁ চেষ্টা কৰিছোঁ বলক আৰু এই ৰাস্তাটো চিধাই এবাৰ নলবাৰীৰ পৰা নলবাৰী চকবজাৰৰ পৰা ইপিনেদি আহি আপোনাৰ ডাইৰেক্ট গৈ আছোঁ এইটো চাইডে তো এইটো চাইডৰ পৰা অলপ আগুৱাই গৈ ৰাইট চাইডে ঘূৰিব লাগিব তো ৰাইট চাইডে ঘূৰিব লাগিব তাৰ পৰা গমেই পাই মেডিকেল কলেজ কিমান দূৰ তো গৈ আছোঁ তো সেইখন হ'ল মেডিকেল কলেজ তো মেডিকেল কলেজ পালোঁ বেছি টাইম নাই আৰু তো মেডিকেল কলেজ পালোঁ যিমানখিনি পাৰোঁ তো ইয়াৰ পৰা ৰাস্তাবিলাক আকৌ বেছি ডাঙৰ হৈছে বহুত ডাঙৰ কৰি পেলাইছে যিহেতুকে টুৱে হ'ব ৰাস্তাটো তো এইখন হ'ল ফাৰ্ষ্ট গেট এইখন ছেকেণ্ড গেট ভিতৰত সোমাম মেডিকেল কলেজৰ প্ৰথম আশে পাশেখিনি দেখুৱাই দিওঁ তো এইখন হ'ল মেইন গেট ফাৰ্ষ্ট গেট এইখন আৰু ছেকেণ্ড গেটেই সেইখন এইখন মেডিকেল কলেজ তো এইখন এখন বিশাল বিৰাট ডাঙৰ এখন মেডিকেল কলেজ হৈছে মানে একদম মানে গুৱাহাটীৰ নিচিনা হৈছে গুৱাহাটী যিমান ডাঙৰ বিশাল মেডিকেল এখন তো এইখন এখন বিশাল মেডিকেল কলেজ বনাইছে নলবাৰী চিকিৎসা মহাবিদ্যালয় সঁচাকৈ বহুত আকৰ্ষণীয় বনাইছে বহুত ডাঙৰ আৰু এটা কথা কি ইয়াত তাৰমানে বহুত ধৰণৰ বস্তু পাব মানে পাথৰ চাথৰ অপাৰেশ্যন বহুত হ'ব ভাল হ'ব বহুত ডিপাৰ্টমেণ্ট আছেতো তো সঁচাকৈ বহুত ডাঙৰ বনাইছে তো পূৰা কাম চলি আছে কাম বন্ধ হোৱা নাই যিহেতুকে আৰু বহুত কাম বাকী আছে তো আৰু টাইম লাগিব বহুত টাইম লাগিব কিন্তু যিহেতু টাইম লাগলেও কিন্তু বহুত অতি সোনকালে হ'ব আৰু এই গোটেই মেডিকেল কলেজখন হ'বলগীয়া আৰু মিনিমাম 6 মাহ বছৰ দিনটো লাগিব তো 6 মাহ বছৰ দিনৰ ভিতৰত এই গোটেই মেডিকেল কলেজ কমপ্লিট হৈ যাব গোটেইখিনি ভাল হ'ব মোৰ অনুমান চাগে সেই বিল্ডিংটো হয়তো মানে সেই বিল্ডিংটো যি বিল্ডিং আছে তো সেই বিল্ডিংটো মোৰ এটা অনুমান আপোনাৰ পষ্টমৰ্টম যি আছে তো পষ্টমৰ্টমৰ বিল্ডিং হ'ব পাৰে যিহেতুকে একদম লাষ্টত দি আছে পষ্টমৰ্টম বিল্ডিং হ'ব পাৰে তো মানে কোনটো কি ডিপাৰ্টমেণ্ট কৰিব ইয়াতে গোটেইখিনি বৰ্তমান ক'ব পৰা অৱস্থাত নাই যিহেতুকে গোটেইখিনি কমপ্লিট হোৱা নাই তো ক'ব পৰা অৱস্থাত নাই হ'লেহে গম পাম ক'ত কি ডিপাৰ্টমেণ্ট হয় পাৰে তো কামগিলা পূৰা কৰি আছে আৰু ৰাস্তা চক এই মাজে মাজে ৰাস্তাও বনাই দিছে মানে এম্বুলেঞ্চগিলা যাতে তো এম্বুলেঞ্চগিলা যাতে ভালকৈ যাব পাৰে তো বহুত ভাল হৈছে আৰু এই পিনেও বনাব চাগে কিন্তু বৰ্তমান বনোৱা নাই বৰ্তমান খালী আছে তো এইখিনি প্লটতো বনাব কিবা কিবি সঁচাকৈ গাইজ এটা অতুলনীয় বস্তু বনাইছে অসম চৰকাৰৰ দ্বাৰা বহুত ধুনীয়া হৈছে আৰু বহুত এইটো বস্তু লাগে আমাৰ যিহেতুকে ইমান দূৰৰ পৰা আমি গুৱাহাটীলৈকে যাব লাগে তো সঁচাকৈ বহুত ভাল আৰু এইটো আশা কৰোঁ যাতে আমাৰ যিখিনি মানুহ আছে পাব্লিক তো এইখিনি মানুহ যাতে আমাৰ এই মেডিকেল কলেজখন বহুত চাফ চিকুণ কৰি ৰাখে সেইটো আশা কৰোঁ হ'ল মেডিকেল কলেজ তো ইয়াত ষ্টুডেণ্টবিলাকক শিকাব তো ইয়াত শিকাব তাত পেচেণ্টবিলাক ৰাখিব তো মানে গাইজ এনে হৈছে মানে এতিয়া যদি সোমাম একবাৰ তো ওলাই আৰ মানে ক'ত বিচাৰি হ'ব নাই ক'ত ডিপাৰ্টমেণ্ট কি আছে ক'ত কি কৰিব লাগে একদম ধৰিব পৰা নাই তো অলপ মানে প্ৰথম কেইদিন অলপ দিগদাৰ হ'ব আৰু
তো এইটো হ'ল ঔষধ ডিপাৰ্টমেণ্ট, ইয়াত ঔষধ পাব। আৰু এইটো হ'ল মেডিকেল কলেজৰ মেইন ভিতৰত সোমোৱা ৰাস্তাটো। তো এনেকৈ বনাইছে গোটেইখিনি বেড। তো এইবিলাক বিচনা ৰোগীৰ কাৰণে বিচনা লৈ আহিছে, গাড়ী চাড়ী অল এভৰিথিং। তো গাড়ীৰ পৰা লোড কৰি আছে। ফাৰ্ষ্ট গেট হ'ব। তো ইয়াদি মানুহবিলাক সোমাব, এইখন ফাৰ্ষ্ট গেট। তো আৰু সিপিনে যে আছে সেইখন ছেকেণ্ড গেট। যিমানখিনি বাৰু দেখুৱাবলৈ চেষ্টা কৰিলোঁ মেডিকেল কলেজ ক'ত কি আছে। আৰু মেইন মেডিকেল কলেজখন আৰু প্ৰায় 1 বছৰমান লাগব আৰু গোটেইখিনি কমপ্লিট হওক লগি। তো দেখুৱাম আৰু যিমানখিনি বাৰু। তো আজিলৈ বাই বাই। তো আশা কৰোঁ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব বুলি। তো বাই বাই।